নমস্কাৰ সকলোকে অন্যটি নতুন ভিডিঅ'লৈ পুনৰবাৰ মই চাইনিকা স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰ বাৰু ভালে। আজি পিছে একদম পুৰা দেখিছেনে সাজি কাজি ওলাইছে এফালে যাবলৈ বুলি। পিছে ক'লে যাবলৈ ওলাইছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে গম পাব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। এটা আপোনালোকক আইডিয়া দিওঁ, ভিডিঅ'টোত একদম আজি পুৰা ফান হ'বলৈ গৈ আছে, বহুত মস্তি লাগিব মোৰ মতে আৰু দেই। আপোনালোকেও ভালেই পাব চাব আৰু ইনফ্লুৱেঞ্চাৰ্ছ থাকিব মেবি। চ' কোন কোন আহে আপোনালোকক দেখুৱাম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। চবলৈকে এতিয়া আমি মেইন লোকেশ্যনলৈ গৈ থাকোঁ। এইফালে মই আহি পাই গ'লোহি আৰু প্ৰথমতে আহি পাই আপোনালোকক জাম্পিং কৰিব দিব যাতে আপোনালোকে বেলেঞ্চটো ৰাখিব পাৰে। আৰু এই ভিডিঅ'বিলাক একদম ইনষ্টাগ্ৰামত খুব চলি আছিলে, আপোনালোকে হয়তো দেখিছিলে হয়নে বাৰু। চ' তাতে মোকো ইনভিটেশ্যন দিছিলে, চ' গ'লোঁ আৰু ভিডিঅ'টো দিয়াৰ পিছত অলপমান দেৰি হৈ থাকিলে জানেই নহয় আৰু এলেহুৱা বুলি এক্সট্ৰাকৈ চাগে ক'ব নালাগে। আৰু এইফালে লাইনকেইডাল মই ক্ৰছ কৰিব নোৱাৰিলোঁ কেলৈ জানো। আৰু এইফালে এনেকুৱা ব্ৰিজৰ নিচিনা এখন পাব য'ত দুজন মানুহ এনেকৈ থাকিব লাগে আৰু যোনে মানে পৰে সিয়ে গেমটোৰ হাৰিলে বুলি বিবেচনা কৰা হয়। বাট মই গাইজ অকলশৰীয়াকৈ আহিছিলোঁ। চ' লোকক চাই চাই হাঁহি থকাৰ বাহিৰে মোৰ আৰু বেলেগ একো উপায় নাই। চ' তেওঁলোকক চাই চাই মই এনেই হাঁহা ফিলটো লৈ আছোঁ আৰু এইফালে এনেকুৱা খুটাৰ নিচিনাডাল দিয়ে, তাতে আপুনি এনেকৈ খোজ কাঢ়িব লাগে একদম। মানে যদি আপুনি ফ্ৰণ্টলৈকে আহিব পাৰে তেনেহ'লে আপুনি একদম পূৰা কি ক'ম আৰু খেলত পাকৈত মানুহ, যিটো মই নহয়। চ' মেকুৰীৰ নিচিনা আহিছিলোঁ, একদম মেকুৰীৰ নিচিনা পৰি গ'লোঁ বাৰু। বহুত ভাল লাগিল সেইদিনাখন, পিছে নতুন নতুন এক্সপিৰিয়েঞ্চ বহুত পালোঁ। আৰু এনেকুৱা এইবোৰ এক্সপিৰিয়েঞ্চ মই জীৱনত কৰিয়ে পোৱা নাই। মই সেই সৰুতে খালি চেংগুটি খেলি পাইছোঁ, দৌৰা দৌৰি খেলি পাইছোঁ, তাৰ বাহিৰে এইবিলাকত মোৰ মানে ইণ্টাৰেষ্টো নাই আৰু মোৰ ভয়ো লাগে। চ' সেইদিনাখন বহুত বেছি ভাল লাগিলে। অকল মই বুলিয়ে নহয়, বহুত ইনফ্লুৱেঞ্চাৰ আহিছিল তাত সেইদিনাখন। আৰু মোৰ মানে অকণ ভিডিঅ'টো কৰিবলৈ লাজো লাগে, কি ক'ম মানে আৰু ভয় লাজে ভয়তো নাই বাৰু, বাট লাজে অকণমান ভিডিঅ' কৰিছোঁ। আপোনালোকে চাগে বেকগ্ৰাউণ্ডত কাবাক তাকে দেখি পালে চিনি পাইছে হয়। আৰু ইয়াতে অকল যে ডাঙৰ মানুহে খেলিব পাৰে সেইটো নহয়, সৰু ল'ৰা ছোৱালীৰ কাৰণেও আছে ওপৰফালে। বাট মই আকৌ ওপৰফালে খাবলৈহে গ'লোঁ, চাবলৈ নগ'লোঁ নহয়। যি কি নহওক আপোনালোকে যদিহে আহিছে দেন গম পালে। আৰু এইফালে বাইকো অকণমান চলালোঁ। ৰিয়েল লাইফত বাইক চলাব পাৰোঁ নোৱাৰোঁ এইটো মেটাৰ নকৰে, বাট ইয়াত চাওক না মই কি ধুনীয়াকৈ খেলিছোঁ। আৰু গাইজ মই ইয়াত 4th ৰেংকত আহিছোঁ। বহুতকেইটা গেম মই খেলিব পাৰিলোঁহেঁতেন, বাট জানো কেলৈ নেখেলিলোঁ। অকণমান ভয়াতুৰো হয়, বহুত ডেঞ্জাৰ গেমো আছিলে, নেখেলিলোঁ ভয়তে। আৰু সেইদিনাখন মানে আমি চব ফ্ৰীতে কৰিবলৈ পাইছোঁ, কোনো পইচা দিয়া দৰকাৰ হোৱা নাই। চ' মোৰ লগত যদি কোনোবা আহিলেহেঁতেন একদম ধুনীয়াকৈ খেলিব পাৰিলেহেঁতেন। মোৰ অকণমান হেৰি হৈছে মানে কি কৈছে লোকচান হৈছে, বিকজ মই খেলিব নাই পৰা। একেবাৰে লাষ্টত মই ভাবিলোঁ অকণমান এভাৰেষ্ট বগোৱা ট্ৰেইনিংটো লওঁ বুলি। চ' এইফালে ধুনীয়াকৈ একদম উঠি গ'লোঁ। আৰু গাইজ মই আঙুঠি চাঙুঠি পিন্ধি আহিছিলোঁ হা, মই মানে পাহৰি গ'লোঁ খেলিবলৈ যে আহিছিলোঁ। মই একদম পূৰা ষ্টাইল কৰি আহিছোঁ। আৰু ইয়াৰ পৰা একদম উঠোঁতেতো বহুত ধুনীয়া লাগে। আৰু ইয়াত যদি আপুনি ট্ৰেইনিং ল'ম বুলি ভাবিছে আহিব পাৰিলে দেই, কাৰণ ইয়াত আপুনি পৰিলেও লাজ নাপায় আৰু পৰিলেও দুখ নাপায়, কাৰণ ইয়াত পৰাটো বাধ্যতামূলক, চবেই পৰে। মই এতিয়া মানে উঠিলোঁ, কিন্তু নামিম কেনেকৈ ভাবি মই তত পোৱা নাই। লাষ্টত থপককৈ হাতখন নেৰি দিলোঁ আৰু লুটি খাই পৰিলোঁ, আৰু আঙুঠিটো মোৰ ভাঙি গ'ল। আৰু তাৰপিছত এইফালে চবেই এডালত সোমাই নিজকে চাই আছিল। চ' মই ভাবিলোঁ ময়ো এবাৰ চাওঁ কেনেকুৱানো লাগে। এইফালে একদম খেলোঁতে কিমান সময় হ'ল আমি গমেই নাপালোঁ, বহুত ৰাতি হৈ গ'ল, প্ৰায় 8টা মানে বাজিলে। আৰু একদম খেলি কৰি হোৱাৰ পিছত আমি গোটেইকেইটা আহিলোঁ খাদ্য গ্ৰহণ কৰিবলৈ। পিছে সেইদিনাখন মই তাত দুজনী বা আৰু এজন দাদাক লগ পালোঁ, বহুত বেছি ভাল লাগিলে তেওঁলোকক লগ পাই, কিয়নো মই অকলে আছিলোঁ আৰু তেওঁলোক আহি মোৰ চাথ দিলে। চ' থেংক ইউ ছ' মাছ। আৰু ভিডিঅ'টো আপোনালোকে চাই পিছে কেনেকুৱা পালে জনাবচোন দেই। আৰু একেবাৰে শেষত তেওঁলোকে এটা সৰুকৈ ইণ্টাৰভিউ ল'লে, মানে দিনটো কেনেকুৱা লাগিল, তাত গৈ কেনেকুৱা লাগিল সুধিলে। একদম সঁচা কথা কৈছোঁ, বহুত বেছি ভাল লাগিলে। নতুন কিছুমান এক্সপিৰিয়েঞ্চ কৰিবলৈ পালোঁ, চ' বহুত বেছি ভাল লাগিলে। আৰু মই অকণ ভয়াতুৰ যে, চ' চব গেম খেলিবলৈ নাপালোঁ। পিছে আপোনালোকে যে ভিডিঅ'টো শেষলৈকে চাই আছে দেন গম পালেই চাগে কোন আহিছে। ধন্যবাদ আপোনালোকক ইনভাইট কৰাৰ কাৰণে। আৰু আপোনালোক আহিব ইয়ালৈ, বহুত ধুনীয়া লাগে মানে। চ' সেয়াই বহুত ভাল লাগিলে। হাই, আমি যাবলৈ ওলাইছোঁ, আপুনি আহিছেহে? ইমান দেৰিকৈ আহিছে কিয়? দেৰি হৈ গ'ল। কালি আহিছিলোঁ মানে। মই চাইনিবাক সুধিছিলোঁ, কৈছে ৰাতি হ'ব। যি হওক লগ পালে অকলে আহিছোঁ। আৰু এইফালে ৰাতিলৈ তাত একদম ঢেৰ পাৰ্টি চাৰ্টি হৈছিলে, কেক চেক কাটিছে, কিবাকিবি ঢেৰ হৈছে। বাট মই ইমান ৰাতিলৈকে নাথাকিলোঁ, যিহেতু বহুত বেছি ৰাতি হৈছিলে আৰু মই যিহেতু অকলে গৈছিলোঁ। চ' সোনকালে গুচি আহিলোঁ। বাৰু ভিডিঅ'টো ইমানেই আছিল, চাই কেনেকুৱা পালে জনাব। পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পাম, বাই।